फ्रेंड्स आको एबार स्वागतम जनाइছো মোৰ edutubecare ইউটিউব চেনেললৈ। আজি আকৌ আপোনালোকৰ কাষত EVS বা পৰিবেশ অধ্যয়নৰ 30টা প্ৰশ্ন আৰু ইয়াৰ উত্তৰ লৈ আহিছো। নিশ্চয় আপোনালোকে মোৰ এই ভিডিওটো আগৰ দৰেই ভাল পাব। তেনেহলে আজিৰ এই ভিডিওটো আৰম্ভ কৰো। আজি প্ৰথম প্ৰশ্ন আছিল আমাৰ শৰীৰক শক্তি দিয়া উপাদানবিধ হল। ইয়াৰ চাৰিটা উপাদান আছে, কোনটোৱে আমাক আমাৰ শৰীৰক শক্তি দিয়ে? উত্তৰটো হ'ব ঘ নম্বৰ শৰ্কৰা বা কাৰ্বোহাইড্ৰেট। এতিয়া আমি নেক্সট প্ৰশ্নলৈ। শৰীৰত হাড় আৰু দাঁতৰ গঠনত সহায় কৰা খনিজ দ্ৰব্যবিধ হল। কোনটো খনিজ দ্ৰব্যই আমাৰ শৰীৰৰ হাড় আৰু দাঁতৰ গঠনত সহায় কৰে? আমাৰ উত্তৰটো হ'ব ক নম্বৰ কেলছিয়াম। নেক্সট প্ৰশ্ন, তেজৰ গঠনত সহায় কৰা খনিজ দ্ৰব্যবিধ হল। আমাৰ সঠিক উত্তৰটো হ'ব লো বা আইৰণ। এতিয়া আমি পিছৰ প্ৰশ্নলৈ। ভিটামিন এৰ অভাৱত ড্যাশ হয়। ভিটামিন এৰ অভাৱ হলে আমাৰ কি হ'ব পাৰে? আমাৰ সঠিক উত্তৰটো হ'ব গ নম্বৰ চকুৰ দৃষ্টিশক্তিহীনতা বা দৃষ্টিশক্তি কমি যাব পাৰে বা নাইকিয়া হ'ব পাৰে। এতিয়া আমি পিছৰ প্ৰশ্নলৈ। আমাৰ শৰীৰৰ গঠন আৰু বৃদ্ধিত সহায়ক আহাৰৰ উপাদানবিধ হল। কোনটো আহাৰে আমাৰ শৰীৰ গঠন বা বৃদ্ধিত সহায় কৰে? প্ৰটিন জাতীয় আহাৰ। এতিয়া আমি নেক্সট প্ৰশ্নলৈ। বায়ুৰ উষ্ণতা জোখা যন্ত্ৰবিধৰ নাম কি? আমাৰ সঠিক উত্তৰটো হ'ব থাৰ্মোমিটাৰ। থাৰ্মোমিটাৰে বায়ুৰ উষ্ণতা জোখা হয়। এতিয়া আমি পিছৰ প্ৰশ্নলৈ। বৰষুণৰ পৰিমাণ জোখা হয়। বৰষুণৰ পৰিমাণ জোখা হয় আমাৰ ৰেইন গজেৰে। উত্তৰটো হ'ব ৰেইন গজ। নেক্সট প্ৰশ্ন। বায়ুৰ গতিবেগ জোখা হয়। বায়ুৰ গতিবেগ কিহেৰে জোখা হয়? আমাৰ সঠিক উত্তৰটো হ'ব গ নম্বৰ এনিমোমিটাৰ। এতিয়া আমি পিছৰ প্ৰশ্নলৈ। বায়ুমণ্ডলত কোনটো গেছৰ উপাদান আটাইতকৈ বেছি? আমাৰ বায়ুমণ্ডলত কোনটো উপাদান আটাইতকৈ বেছি? আমি প্ৰায় জানো, সকলোৱে জানো যে নাইট্ৰজেন প্ৰায় 78% থাকে। এতিয়া আমি পিছৰ প্ৰশ্নলৈ। কোনো ঠাইৰ বতৰ সম্পৰ্কে জানিবলৈ হলে তলৰ দিয়া কোনটো জনা প্ৰয়োজন? ক নম্বৰ বতাহৰ গতিবেগ, বতাহৰ দিশ, নে গ নম্বৰ ক আৰু খ দুয়োটাই, নে এটাও নহয়? আমাৰ সঠিক উত্তৰটো হ'ব গ নম্বৰ ক আৰু খ দুয়োটাই, অৰ্থাৎ বতাহৰ গতিবেগ আৰু বতাহৰ দিশ জানিব লাগে। এতিয়া আমি নেক্সট প্ৰশ্নলৈ। দৰ চৰাইবিধ পোৱা গৈছিল। ক'ত দৰ চৰাই পোৱা গৈছিল? ইয়াৰ উত্তৰটো হ'ব মৰিচাছ দ্বীপত। এই দৰ চৰাই এতিয়া বিলুপ্তপ্ৰায় হৈছে। এতিয়া আমি নেক্সট প্ৰশ্নলৈ। প্ৰাকৃতিক বিশ্ব ঐতিহ্যৰ স্থান লাভ কৰা ৰাষ্ট্ৰীয় উদ্যানখন হ'ল কাজিৰঙা, মানাহ, নে গ ক আৰু খ দুয়োটাই? আমাৰ সঠিক উত্তৰটো হ'ব ক নম্বৰ, অৰ্থাৎ ক আৰু খ। কাজিৰঙা, মানাহ দুয়োটাই প্ৰাকৃতিক বিশ্ব ঐতিহ্যৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছে। পিছৰ প্ৰশ্নলৈ আহিছোঁ। য'ত বিভিন্ন প্ৰজাতিৰ উদ্ভিদ সংৰক্ষণ কৰা হয় তাক কি কোৱা হয়? আমাৰ সঠিক উত্তৰটো হ'ব উদ্ভিদ উদ্যান। পিছৰ প্ৰশ্নলৈ আহিছোঁ এতিয়া। য'ত বন্যপ্ৰাণী আৰু গছ গছনিক ৰক্ষণাবেক্ষণ দিয়াৰ উপৰিও বসবাসৰ উপযুক্ত প্ৰদান কৰা হয় তাক কোৱা হয় ৰাষ্ট্ৰীয় উদ্যান। আমাৰ সঠিক উত্তৰটো হ'ব ৰাষ্ট্ৰীয় উদ্যান। এতিয়া আমি পিছৰ প্ৰশ্নলৈ। বিষ্ণয় সম্প্ৰদায়ৰ লোকসকলক পোৱা যায়। বিষ্ণয় সম্প্ৰদায় ক'ত পোৱা যায়? বিহাৰ, উৰিষ্যা, যোধপুৰ, নে ৰাজস্থান? আমাৰ সঠিক উত্তৰটো হ'ব ৰাজস্থান। ৰাজস্থানত বিষ্ণয় সম্প্ৰদায়ৰ লোকসকলক পোৱা যায়। এতিয়া আমি নেক্সট প্ৰশ্নলৈ। 16 নম্বৰ। বিশ্ব জলাহ দিৱস বা ৱেটলেণ্ড পালন কৰা হয়। ইয়াৰ সঠিক উত্তৰটো হ'ব 2 ফেব্ৰুৱাৰী। আপোনালোকে ইয়াত কনফিউজ নহ'ব। জলাহ দিৱস আৰু জল দিৱস দুটা বেলেগ বস্তু। জল দিৱস পালন কৰা হয় আপোনালোকৰ 22 মাৰ্চত আৰু জলাহ দিৱস বা ৱেটলেণ্ড দিৱস পালন কৰা হয় 2 ফেব্ৰুৱাৰী। আপোনালোকে মনত ৰাখিব। এতিয়া আমি নেক্সট প্ৰশ্নলৈ। বিশ্ব জৈৱ বৈচিত্ৰ্য দিৱস ইণ্টাৰনেশ্যনেল ডে ফৰ বায়'লজিকেল ডাইভাৰ্চিটি পালন কৰা হয় কেতিয়া? আমাৰ সঠিক উত্তৰটো হ'ব গ নম্বৰ 22 মে'। এতিয়া আমি নেক্সট প্ৰশ্নলৈ। বিশ্ব বন্যপ্ৰাণী সপ্তাহ পালন কৰা হয়। ইয়াৰ সঠিক উত্তৰটো হ'ব অক্টোবৰ মাহৰ প্ৰথম সপ্তাহ। বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয় এইটো। নেক্সট প্ৰশ্ন। বিশ্ব বন্য দিৱস ৱৰ্ল্ড ফৰেষ্ট ডে পালন কৰা হয় কেতিয়া? ইয়াৰ সঠিক উত্তৰটো হ'ব 21 মাৰ্চ। পিছৰ প্ৰশ্নলৈ আহিছোঁ এতিয়া। বনাঞ্চল ধ্বংসৰ মূল কাৰণ? জনসংখ্যা বৃদ্ধি, নগৰীকৰণ, কৃষিকাৰ্য, নে সকলো? আমাৰ উত্তৰটো হ'ব সকলোবিলাক। জনসংখ্যা বৃদ্ধি, নগৰীকৰণ বা কৃষিকাৰ্য কাৰণ বনাঞ্চল ধ্বংসৰ মূল কাৰণ হ'ব পাৰে। এতিয়া আমি নেক্সট প্ৰশ্নলৈ। পৰিৱেশৰ ভাৰসাম্যতা ৰাখিবলৈ এটা অঞ্চলত কিমান শতাংশ বনাঞ্চল প্ৰয়োজন?
এটা পৰিৱেশৰ ভাৰসাম্যত ৰাখিবলৈ আসলতে কিমান শতাংশ বনাঞ্চলৰ প্ৰয়োজন ইয়াৰ সঠিক উত্তৰটো হ'ব খ নম্বৰ 33% বা 33%। এতিয়া আইছো পিছৰ প্ৰশ্নলৈ ব্যাঘ্ৰ প্ৰকল্প থকা ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি আমাৰ সঠিক উত্তৰটো হ'ব মানাহ। নেক্সট প্ৰশ্ন তলৰ কোনটো জীৱাশ্ম ইন্ধন নহয় কয়লা খাৰুৱা তেল ক আৰু খ দুয়োটাই নে ঘ নম্বৰ খৰি আমাৰ সঠিক উত্তৰটো হ'ব খৰি খৰি জীৱাশ্ম ইন্ধন নহয় আৰু বাকিবিলাক জীৱাশ্ম ইন্ধন হয় কয়লা খাৰুৱা তেল দুয়োটাই। এতিয়া আইছো পিছৰ প্ৰশ্নলৈ কোন এটা অঞ্চল বন্যপ্ৰাণীৰ আৱাসস্থল হ'বলৈ কোনটো উপাদানৰ জৰুৰী খাদ্য পানী বাসস্থান বা নে আটাইবোৰ আমাৰ সঠিক উত্তৰটো হ'ব আটাইবোৰ খাদ্য পানী বাসস্থান বন্যপ্ৰাণীৰ আৱাসস্থল হ'বলৈ প্ৰয়োজন। এতিয়া আইছো আমি পিছৰ প্ৰশ্নলৈ তলত দিয়া কোনটো পূজা বড়োসকলে কৰে ইয়াৰ চাৰিটা অপচন আছে চাৰিটা অপচনৰ ভিতৰত হ'ব বৈশাগু আৰু খেৰাই এই দুয়োটাই অৰ্থাৎ গ নম্বৰ শুদ্ধ এনসাৰ হ'ব বৈশাগু আৰু খেৰাই বড়োসকলে পূজা পালন কৰে। এতিয়া আমি নেক্সট প্ৰশ্নলৈ তলত দিয়া কোনটো পূজা বড়োসকলে কৰে অৰ্থাৎ বড়োসকলে কোনটো পূজা কৰে বৈশাগু খেৰাই এটাও নহয় নে দুয়োটাই আমাৰ সঠিক উত্তৰটো হ'ব দুয়োটাই অৰ্থাৎ বৈশাগু আৰু খেৰাই এই দুয়োটা পূজাই বড়োসকলে পালন কৰে। নেক্সট প্ৰশ্ন মিচিংসকলে পালন কৰা উৎসৱটো হ'ল মিচিংসকলে উৎসৱ পালন কৰে আলি আই লিগাং। এতিয়া আইছো আমি নেক্সট প্ৰশ্নলৈ কাৰ্বিসকলে পালন কৰা উৎসৱটো হ'ল কাৰ্বিসকলে কি উৎসৱ পালন কৰে খ নম্বৰটো হ'ব শুদ্ধ উত্তৰ ৰংকাৰ আৰু হেঁচা। নেক্সট প্ৰশ্ন দেউৰীসকলে পালন কৰা উৎসৱটো হ'ল দেউৰীসকলে কি উৎসৱ পালন কৰে আমাৰ উত্তৰটো হ'ব গ নম্বৰ বৈশাগীত। এতিয়া আইছো আমি পিছৰ প্ৰশ্নলৈ তলৰ কোনটো প্ৰাকৃতিক সম্পদ নহয় বায়ু পানী কাঠ নে গাড়ী গাড়ী হ'ল আমাৰ সঠিক উত্তৰ কিয়নো এইটো প্ৰাকৃতিক সম্পদ নহয় আৰু বাকিবিলাক যি আছে বায়ু পানী কাঠ এই সকলোবিলাক প্ৰাকৃতিক সম্পদ। এতিয়া আইছো নেক্সট প্ৰশ্নলৈ নৱীকৰণযোগ্য সম্পদটো হ'ল কোনটো সম্পদ নৱীকৰণযোগ্য পানী কয়লা নে মাছ নে ক আৰু গ দুয়োটাই আমাৰ সঠিক উত্তৰটো হ'ব ক আৰু গ দুয়োটাই অৰ্থাৎ পানী আৰু মাছ নৱীকৰণযোগ্য সম্পদ কিন্তু কয়লা নৱীকৰণযোগ্য সম্পদ নহয় এবাৰ ব্যৱহাৰ কৰিলে দ্বিতীয়বাৰ ব্যৱহাৰ কৰিব নোৱাৰি বা ৰিপ্ৰডাকশ্যন কৰিব নোৱাৰি। এতিয়া আইছো আমি নেক্সট প্ৰশ্নলৈ গছ গছনি আৰু প্ৰাণীৰ দেহৰ অৱশিষ্টৰ পৰা উৎপন্ন হোৱা পদাৰ্থ কোৱা হয় ইয়াৰ সঠিক উত্তৰটো হ'ব জীৱাশ্ম ইন্ধন। ফ্ৰেণ্ডছ এইখিনি আছিল আমাৰ 30টা প্ৰশ্ন। বন্ধুসকল আপোনালোকে যদি এই ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু আপোনালোকে যদি এই PDF ফাইলটো ডাউনলোড কৰি পঢ়িব বিচাৰে তেনেহ'লে মোৰ টেলিগ্ৰাম চেনেল আছে edutubecare স্কুৱেৰত edutubecare স্কুৱেৰত আপোনালোকে জয়েন কৰি মোৰ এই PDF ফাইলটো ডাউনলোড কৰি ল'ব পাৰিব। তেনেহ'লে আজিলৈ আহো ধন্যবাদ।